এডুকেশ্যন EM ছাৰ ৰিচাৰ্ড টকবি ছাৰ তেওঁতো কোৱালিটি এডুকেশ্যনৰ কথাই কৈ আছে আমিও বিচাৰোঁ যে আমাৰ কাৰ্বি আংলংখনতো মানে এটা কোৱালিটি এডুকেশ্যন হওক আমাৰ ল'ৰা ছোৱালী আগবাঢ়ি যাওক কিন্তু কি কৰিব কওকচোন 25 মাহে দৰমহা নোহোৱাকৈ মানুহ চলিব পাৰে নেকি এতিয়া কিছুমানৰ এনেকুৱা অৱস্থা যে তেওঁলোক অকলে আৰ্ণ কৰে তেনেকুৱা অৱস্থা তেওঁলোকে কেনেকৈ ঘৰ চলাব আপোনালোকে নিজে ভাবক যদি অৰ্থনৈতিক অৱস্থা বেয়া তেতিয়াহ'লে কোৱালিটি এডুকেশ্যন ক'ৰ পৰা আহিব আমাৰ মানসিক অৱস্থা ভাল হ'ব লাগিব তেতিয়াহে আমি কোৱালিটি দিব পাৰিম আমাৰ এতিয়া এনেকুৱা অৱস্থাতে মানে কেতিয়াবা এনেকুৱা হয় কি মানে জীৱনটোৱে শেষ কৰি দিওঁ নেকি এনেকুৱা অৱস্থা হয় মানে কি কৰিম এইফালে লোনৰ ন'টিচ আহি থাকে এইফালে কিছুমান গ্ৰুপৰ পৰা ধাৰ লোৱা মহিলাসকল ৰাতিপুৱা হ'লে আহি যায় ঘৰত তো সেয়া মানে এতিয়া আমি নিজে মেণ্টেলি নিজকে চম্ভালিম নে কোৱালিটি এডুকেশ্যন প্ৰভাইড কৰিম সেইকাৰণে আমি আজি এই বৰষুণতো ওলাই আহিছোঁ মই নিজৰ ঘৰত নিজৰ 5 মহীয়া ল'ৰাটো থৈ আহিছোঁ ওলাই আহিছোঁ মানে ৰিকুৱেষ্ট কৰিছোঁ আমাৰ এডুকেশ্যন EM ছাৰ ৰিচাৰ্ড টকবি ছাৰক আমাৰ CEM ছাৰ তুলিৰাম ৰংহাং ছাৰক আৰু আমাৰ চিফ মিনিষ্টাৰ ছাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰকো ৰিকুৱেষ্ট কৰিছোঁ ছাৰ আমাৰ অৱস্থাটো চাওক আমি কোনো বিচৰা নাই ইয়াত কোনো টিচাৰে বিচৰা নাই যে মানে আমি মানে কোনো আৰামত থকা নাই যে ক্লাছ বয়কট কৰিছোঁ আমি আৰামত আছোঁ সেইটো নহয় আমাৰো মন গৈছে স্কুল যাওঁ ষ্টুডেণ্টবিলাকে সদায়ে কল কৰি থাকে যে কেতিয়া আহিব আমাৰ যাব মন গৈছে আমাৰো মন গৈছে কোৱালিটি এডুকেশ্যন দিওঁ যাওঁ ল'ৰা ছোৱালীবিলাকৰ লগত মানে শিক্ষকৰ মানে এটা ষ্টুডেণ্টৰ লগত কেনেকুৱা এটা ৰিলেশ্যনশ্বিপ সেইটো আমি শিক্ষকে জানো মানে তেওঁলোক আমাৰ নিজৰ ল'ৰা ছোৱালীৰ নিচিনা আমি বিচাৰোঁ যে স্কুলত যাওঁ সিহঁতক পঢ়াওঁ শিকাওঁ কিন্তু এইটো অৱস্থাত মানে ছাৰ একদম নোৱাৰিছোঁ তো সেইকাৰণে ৰিকুৱেষ্ট কৰিছোঁ আমাৰ যিমানখিনি কাম আছে সোনকালে কৰক আৰু আমিও যাতে পুনৰ ক্লাছলৈ যাওঁ সেইকাৰণে মানে কিন্তু এয়া আমি আমাৰ ষ্টেণ্ডটো লৈ থাকিম যেতিয়ালৈকে আমাৰ কি কয় চেলাৰী নহয় আমি ক্লাছ বয়কটটো কণ্টিনিউ ৰাখিম আৰু কিন্তু ৰিকুৱেষ্ট কৰিছোঁ ছাৰহঁতক যে প্লিজ আমাৰ অৱস্থাটো চাওক আৰু সহায় কৰক আমাকো নহ'লে এনেও বহুত টিচাৰৰ বহুত কিবাকিবি অৱস্থা এজনী মেডামটো এতিয়া বেলৰত তেওঁ মানে চিকিৎসা গ্ৰহণ কৰি আছে চ' এনেকুৱা বহুত তেনেকুৱা আমাৰ বহুত অৱস্থা আমি মানে আজি কৈ শেষ কৰিব নোৱাৰিম এইবোৰ মানে অৱস্থাৰ কথা ক'লে একদম ৰাতি হৈ যাব আৰু আপোনালোকেও জানে বিনা পইচাৰে একো নচলে আজিকালি তো ছাৰ মানে ৰেচপেক্টেড হেমন্ত বিশ্ব শৰ্মা ছাৰ আপুনি প্লিজ আমাৰ কণ্ডিশ্যনটো বুজক আৰু আমাৰ আমাৰ এডুকেশ্যন ছাৰ ৰিচাৰ্ড টকবি ছাৰ আৰু আমাৰ CEM তুলিৰাম ৰংহাং ছাৰ আমাৰ অৱস্থাটো আপুনি প্লিজ বুজক আৰু আমাৰ কামটো অতি শীঘ্ৰে কৰি দিয়ক সেয়াই মোৰ ক'বলগীয়া আছিলে নমস্কাৰ মিডিয়া পাৰ্চনসকল ইয়াত এই অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ কিন্তু মই এই মিডিয়া থ্ৰুৰ যোগেদি মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ এম ই স্কুলৰ 189 টিচাৰৰ আমাৰ কেতিয়া কৰি দিব SIU কমপ্লিট কাৰণ SIU কমপ্লিট নোহোৱাৰ কাৰণে আমি 25 মান্থছ হৈ গ'ল এতিয়ালৈকে দৰমহা নোপাই আমি কেনেকৈ খাই আছোঁ স্কুল যোৱাটো আমি তেনেকৈ গৈ আছিলোঁ প্ৰভিজনেল চেলেৰী আমাক 6 মাহলৈকে দিছিলে প্ৰভিজনেল চেলেৰী দিয়াৰ পিছত আমাক তাৰপিছত নাই চিফ মিনিষ্টাৰ আহি নিজে 15 এপ্ৰিল 2022 চনত আমাক সকলোকে ষ্টেডিয়াম ফিল্ডত আমাক চবকে দিছিলে সেইখিনি দিয়াৰ পিছত আমিও গৈ আছিলোঁ শিক্ষাৰ্থীসকলে আমিও শিক্ষা দি পেলাই আমিও ভাল পাইছিলোঁ ফূৰ্তি লাগি আছিলে ভাল পাই আছিলোঁ শিক্ষাদান তেনেকৈ চলি আছিলে কিন্তু আমাৰ কামটো তাৰপিছত আজি হ'ব কালি হ'ব এনেকৈ কৰি এতিয়ালৈকে আমাৰ কামটো কৈ দিয়া নাই এই অহা কেবিনেটত হ'ব কিন্তু আমি গম পাই আছোঁ যে যোৱাকালি কেবিনেটত 131 টিচাৰ LP টিচাৰৰ হৈ গ'ল তেওঁলোকৰ আমিও আশা কৰি আছিলোঁ যে আমাৰ হ'ব কিন্তু আমি পিছত গম পালোঁ যে আমাৰটো পাছ নহ'লে কেবিনেটত পাছ নহ'লে কিয় পাছ নহ'লে কি কাৰণে পাছ নহ'লে আমি সেইবোৰ নাজানো কিন্তু আমি যদি স্কুল যাব লাগে কাৰণ আমি 60 কিলোমিটাৰ 180 কিলোমিটাৰ দূৰত থাকোঁ ৰেণ্টত থাকোঁ সেইবোৰৰ ঘৰ ভাড়া দিব লাগে আৰু লেডিজ টিচাৰে ইমান কষ্ট কৰি পেলাই যায় নিজৰ ল'ৰা ছোৱালী এৰি তাৰপিছত কিছুমান
এজন দুজন টিচাৰ আছে সেইসকল কিয় বেমাৰত ভুগি পেলাই বেমাৰ ভুগিছে তেওঁলোকৰ চিকিৎসা কৰিবলৈ পইচা নাই বিনা চেলেৰিত তেওঁলোকে বেমাৰত ভুগি তেনেকৈ মৃত্যু হোৱাও আছে আমাৰ মাজৰে বহুত কেইজন টিচাৰ এনেকৈ মৃত্যু হৈ গুচি গৈছে আমিও লাহে লাহে তেনেকৈ সেই পৰ্যায়লৈ গৈ আছোঁ আৰু আমি কিমান দিন ৰখিব লাগিব এই বৰষুণত আজি চাওক এই বৰষুণত আমি এনেকৈ বহি পেলাই আমি কিয় প্ৰেছ মিট দিবলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ছাৰ আপুনি নিজেই ভাবক আৰু এডুকেশ্যন মিনিষ্টাৰ ছাৰ ৰণোজ পেগু আপুনি নিজেই ভাবক আমাক আৰু কিমান দিন এনেকৈ কষ্ট কৰি দিব কষ্ট খুৱাব আমাক আমিও নিবিচাৰোঁ যে ষ্টুডেণ্টে কষ্ট পাওক আমি গৈ আছোঁ যিমান দিনলৈকে পাৰিছিলোঁ আমি ধাৰ ঋণ কৰি গৈ আছিলোঁ কিন্তু এনেকুৱা অৱস্থা পাইছে যে আমাক এতিয়া ধাৰ দিয়া মানুহো নাই কিয় আমি আছোঁ ইয়াত বৰষুণত কিয় আমি আছোঁ এতিয়া আমি এপিল কৰিছোঁ যে নেক্সট কেবিনেটত হিমন্ত বিশ্ব শৰ্মা ছাৰে যাতে আমাক চকু মেলি চাই অকণমান যাতে এই বিষয়টো অকণমান চাই দিয়ে সেইটোৱে মই ক'বলগীয়াখিনি মানে ধন্যবাদ আহিবলগীয়া কেবিনেটত এই ডিমাণ্ড ফিল আপ নহয় কেনেকুৱা ধৰণৰ কাৰ্যসূচী ল'ব আপোনালোকে তেতিয়া আমি তেতিয়া আৰু ইয়াতকৈ আৰু বেলেগ কিবা এটা কৰিব লাগিব বেলেগ মানে আমি কৰিব লাগিব কাৰণ আমি নোখোৱাকৈ আমি এনেকৈ স্কুল যাব নোৱাৰোঁ প্ৰেছ মিটকে ফানাংক বাংকে Nilitum ME teacher 189 nilitum han appointment nangi P 15 April 2022 arni lasi nilitum non puanda jo 25 months lo salary long lelang aput haksi nilitum kisung ke boy ke duk kaduri alam sinang litum han nang kacethan kang tung nilitum 189 teachers angbong penjo nilitum ke kisu kacelang atum tadu la pente la ana kisung lo je ilin inut ME teacher Priyasil pu alang li bangke kisu chilang bom si chiboy ik juil salary long li pin lang